নমস্কাৰ, মোৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পোনপ্ৰথমে আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ হিয়া ভৰা ওলগ যাচিলোঁ। আমাৰ ঘৰত আমি কিদৰে বিহু উদযাপন কৰিলোঁ তাকে দেখুৱাবলৈ এই ভিডিঅ'টো বনালোঁ। গৰু বিহুৰ দিনা দেউতাই মাহ হালধিৰে আমাৰ গৰু কেইজনীক গা পা ধুৱালে, ঘৰতে গা ধুৱালে, যিহেতু আগৰ দৰে বিলত গা ধুওৱা নহয় আজিকালি, ঘৰতে ধুৱালে। তাৰ লগতে লাও খা বেঙেনা খা বা দিনে দিনে বাঢ়ি যাকৈ গৰুকেইজনীক আশীৰ্বাদ দিলে। এইবাৰ বিহুটো পূৰা বৰষুণৰ মাজেৰেই গ'ল, তথাপিও আমি কিন্তু আমাৰ বিহুৰ পৰম্পৰাবোৰ নকৰাকৈ থকা নাই। গৰু বিহুৰ দিনাই মায়ে আৰু মই মিলি 11খনমান ব্যঞ্জন তৈয়াৰ কৰিলোঁ। আগতেতো 100 এবিধ শাক খোৱাৰ এটা পৰম্পৰা আছিল, কিন্তু আজিকালি সেই পৰম্পৰাও প্ৰায় নোহোৱাই হৈ গৈছে। তথাপিও মা আৰু মই মিলি 11 বিধ ব্যঞ্জন তৈয়াৰ কৰিবলৈ চেষ্টা কৰিলোঁ। চাওঁচোন আহক কি আমি বনালোঁ। এয়া লেটা বনাইছিলোঁ, মিক্স ভেজিটেবল এটা বনাইছিলোঁ, তাৰপাছত বনাইছিলোঁ বেতগাজ, তিতা কেৰেলা, মাটিমাহ, হাঁহ মাংস, বুট দালি এটা চব্জি। ইয়াৰ লগত আছিল 11 বিধ সেউজীয়া শাক পাচলিৰ এখন চব্জি, আৰু লগতে আছিল মোৰ সকলোতকৈ প্ৰিয় আমলৈ টোপ। আৰু সকলোখিনি আমি খাইছিলোঁ পঁইতা ভাতৰ লগত। সিদিনাই আজৰি সময়ত মই জেতুকা লগাই ল'লোঁ। সন্ধিয়া যিহেতু মোৰ ককা গাঁওখনৰ ভিতৰত সকলোতকৈ বয়সস্থ ব্যক্তি, সেইবাবে তেওঁলোকৰ ঘৰত প্ৰথমে হুঁচৰি মাৰিছে। চাওঁচোন আহক হুঁচৰিৰ কিছু অংশ। আনফালে মোৰ নিচাহঁতৰ টাউনীয়া হুঁচৰিনো কিদৰে কৰা হয় তাকে চাই লওঁ আহক। এয়া দেখিছেনে, আপা, ভণ্টি, নিচা সকলোৱে মিলি বিহু কৰি আছে। আৰু আনফালে বিহু বুলি ময়ো দুপাকমান নাচি দিলোঁ। চাওকচোন। ইয়াৰ পিছত আমাৰ পৰিয়ালৰ সকলোৱে মিলি কিদৰে আমি বিহু উদযাপন কৰিলোঁ তাৰে কিছু ষ্টিল ফটোজ ৰাখিছোঁ। এয়া আমাৰ বিহুৰ পিঠা পনা, লাডু, কেক। এয়া কিছুমান ফটোশ্বুট কৰিছিলোঁ বিহু বুলি, চাওকচোন অলপ। শেষত আপোনালোকলৈ লৈ আনিছোঁ আমাৰ গাঁৱৰ পষ্টেলৰ বিহু। লগতে চাওকচোন আমাৰ গাঁৱৰ পৰিৱেশটো। ইমান ধুনীয়া সেউজীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা আমাৰ পুৰণি গাঁওখনি। এয়া গছতলৰ বিহুৰ ভিতৰৰ দৃশ্য, কিদৰে ভণ্টিহঁতে বিহু কৰিছে দেখিয়ে নাচো নাচো লাগি গৈছিল। এয়া আমাৰ 2022ৰ বিহু উদযাপন। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে। ধন্যবাদ।